আমি গ্ৰাম্য বিকাশ মঞ্চ আৰু পশ্চিম তামোলপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি আক্ৰান্ত যিসকল মানুহে গৃহহাৰা হৈছে বা বানপানীত মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰা অৱস্থা হৈছে, তেওঁলোকে যি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে, সেই আশ্ৰয় শিবিৰসমূহ আমি পৰিদৰ্শন কৰি আমি এই আশ্ৰয়কাৰীসকলৰ বিভিন্ন দিশ বুজি লৈ পেলাই আমি আজি কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ। আমি তামোলপুৰৰ অন্তৰ্গত যি 11টা চেণ্টাৰ আছে, সেই 11টা চেণ্টাৰত আমি কিছু সামগ্ৰী বিতৰণ কৰাৰ কাৰণে আজি আমি তেতেলীগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এই শিবিৰটোত আমি আহিছোঁ আৰু তেওঁলোকক যিখিনি পাৰোঁ আমি সহায় আগবঢ়াইছোঁ। তামোলপুৰৰ অঞ্চলৰ বিভিন্ন অঞ্চল নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি কৰিছে আৰু বানপানীৰ ফলত বহু ৰাইজ গৃহহাৰা হৈছে। বিভিন্ন অঞ্চলত আশ্ৰয় শিবিৰসমূহ চৰকাৰীভাৱে স্থাপন কৰা হৈছে। এই চৰকাৰী আশ্ৰয় শিবিৰত চৰকাৰীভাৱে কিছু সাহায্য আগবঢ়াইছে, যদি সেয়া পৰ্যাপ্ত নহয় বুলি আমি অনুভৱ কৰিছোঁ। সেয়ে আমি পশ্চিম তামোলপুৰ শাখা ছাত্ৰ সন্থা আৰু গ্ৰামীণ বিকাশ মঞ্চ তামোলপুৰ শাখাৰ সহযোগত আমি তামোলপুৰ অঞ্চলৰ বিভিন্ন আশ্ৰয় শিবিৰসমূহ পৰিভ্ৰমণ কৰিছোঁ আৰু তেখেতসকলৰ যি সমস্যাসমূহ আমি বুজ লৈছোঁ আৰু পাৰ্যমানে গ্ৰামীণ বিকাশ মঞ্চ তামোলপুৰ শাখাৰ তৰফৰ পৰা আৰু পশ্চিম তামোলপুৰ শাখাৰ তৰফৰ পৰা তেখেতসকলক আমি সাহায্য প্ৰদান কৰাৰ কাৰণে চেষ্টা প্ৰদান কৰিছোঁ। আৰু আমি ইতিমধ্যে তামোলপুৰ অঞ্চলৰ বহুকেইটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিছোঁ। তামোলপুৰ অঞ্চলত 11টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। সেয়ে আমি পাৰ্যমানে তেখেতসকলক সহযোগ কৰাৰ বাবে আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ এই ক্ষেত্ৰত চৰকাৰীভাৱে যিখিনি সাহায্য আগবঢ়াইছে সেইখিনি পৰ্যাপ্ত নহয়, গতিকে ইয়াতকৈ যাতে পৰ্যাপ্ত পৰিমাণৰ যদি খাদ্য সামগ্ৰী এই আশ্ৰয় শিবিৰসমূহ প্ৰদান কৰে তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে যদি বানপানীৰ ফলত ইয়াৰ পিছতে হয়তো বিভিন্ন বেমাৰ আজাৰৰে আগমন ঘটিব, গতিকে তাৰ বাবে চৰকাৰী পক্ষক আমি আগতীয়াকৈ স্বাস্থ্য শিবিৰসমূহ স্থাপন কৰাৰ বাবে আহ্বান জনাইছোঁ। ঘৰত দিব